hospital. Bye bye. Welcome back to my YouTube channel bohagi's vlog. তো স্কুটি ওলোৱা দেখি গম পাইছে মই গৈ আছোঁ হস্পিটেল। কালি পৰিলোঁ তো দুখ পালোঁ, ক'ত দুখ পালোঁ কি কৰিলোঁ এতিয়া ঘৰ আহি জনামগৈ। এতিয়া যাবলৈ লৈ আছোঁ। ইফালে হাঁহৰ মাত শুনি আছে, এইটো মানে হাঁহৰ গঁৰাল আৰু যাওঁ, তাৰপিছত দেখাই থাকিম কি হ'ল মোৰ লগত। তো গৈ থাকোঁ। ওলালোঁ মোৰ স্কুটি, এতিয়া অলপ ফটো উঠাম মানে খুৰাহঁতৰ ঘৰত গৈ, তাৰপিছত যামগৈ। ফটো উঠাই ল'লোঁ, এতিয়া মই যামগৈ। এইজনী মোৰ ফটোগ্ৰাফাৰ মানে কেতিয়াও মোৰ ওচৰত নাহে। এতিয়া মই যাওঁ হস্পিটেল। বাই বাই। পাই গ'লোঁ হস্পিটেল। এতিয়া মই প্ৰেছক্ৰিপশ্যন ল'ব যাম। हम तोड़ गए जब तुम झुकी, तब से तुम नजर में आ रुकी। हम तो हो गए समा धीरे धीरे थालमा, अब तो होना है वही जो बनाए जाना। हम तो हो गए समा धीरे धीरे थालमा, अब तो होना है वही जो बनाए जाना। हम तोड़ गए उड़ गए। লৈ ল'লোঁ প্ৰেছক্ৰিপশ্যন। এতিয়া বহি আছোঁ, মানে ডাক্তৰ অহা নাই। তো অলপ পাছত আহিবগৈ আৰু দেখাই মই যামগৈ ঘৰ। অকলে অকলে থাকি ব'ৰ হৈ গৈছোঁ। ভাবি ল'লোঁ এনেই ভিডিঅ' এটা বনাই লওঁ, কিনো কৰিম আৰু ব'ৰ হৈ গৈছোঁ। ডক্তৰ আহি পাই গ'ল, এতিয়া মই যাওঁগৈ। যি হ'লেও দেখাম আৰু। লৈ ল'লোঁ বেজি, এতিয়া যাওঁ আৰু মাৰি ল'ম। চিৰিঞ্জ লৈছোঁ, বেজি নাই লোৱা, বেজি নামছে দিব। পাই গ'লোঁ ঘৰ, তিতি ইমান বৰষুণত মানে তিতি আহি পাই গ'লোঁ। আৰু ইয়াত এইকেইটা লৈ আহিছোঁ ঔষধ, এইকেইটা খাবলৈ আৰু এইটো লগাবলৈ, আৰু দুটা বেজি দিলে, টিটি বেজি। আৰু এইকেইটা মোৰ খোৱা বস্তু। ইফালে মেগী নাপায়, সেইকাৰণে মেগীটো আনিলোঁ আৰু একচুৱেলি মোৰ কি হৈছিলে মানে মই কালি পিছফালে ভণ্টি চিঞৰি আছে। মানে একচুৱেলি মই চিৰিৰ পৰা তলত পৰি গৈছিলোঁ, ভৰিটো পিছল খাই, আৰু চেণ্ডেলৰ পৰা মানে পিছল খাই পৰি গৈছিলোঁ। পৰি গৈ আঁঠুত দুখ পালোঁ, আঁঠুত দুখ পাই মানে ফুলি গৈছিলে তাত, আৰু তেনেকৈ ফুলি গৈছিলে। মই পাত্তা দিয়া নাই। তাৰ পিছদিনা আকৌ এবাৰ পৰিলোঁ, পূৰা সেইটো ভৰিতে আকৌ মানে পূৰা ফুলি গ'ল। এনেকুৱাকৈ পৰিলোঁ, চব ভৰিটোৱে ফুলি গ'ল। তাৰপিছত এতিয়া গৈছোঁ, গৈ মেলি হাতত দিলে আৰু টিটি বেজি। ইয়াত টিটি বেজি লগালোঁ, দুটা লগালোঁ, এটা টিটি বেজিৰ আৰু এটা বিষৰ। বিষ মানে এইটো অলপ চৰচৰাই গৈছিলে আৰু মোৰ ভৰিটো, তাৰ লগালোঁ। এতিয়া ঔষধ দিলে, আহি পাই গ'লোঁ। আৰু মানে বহুত দিন হ'ল ব্লগটো দিয়া নাছিলোঁ, বহুত ফালে গৈ আছিলোঁ, মানে ব্লগটো দিয়া নাছিলোঁ। এতিয়া ভাবিছোঁ এতিয়াৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু ব্লগটো সদায় দিবলৈ চেষ্টা কৰোঁ, যিমান হ'লেও অলপ হ'লেও। তো আজিৰ পৰা ব্লগ পাই থাকিব আৰু এনেদৰে মৰম দি যাব, আৰু প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। তো চাই থাকিব। এতিয়া আমি ভাত খাওঁ। ভাত বনাইছে ভণ্টিয়ে, সদায় মই বনাওঁ, আজি তাই বনাইছে। আজি মোৰ অলপ দেৰি হ'ল মানে হস্পিটেলৰ পৰা অহা। তো ভাত খাওঁ, তাৰপিছত আকৌ লগ পাম। মেলি উঠি আকৌ বনালোঁ মেগী, আৰু মই এনেকৈ খাই ভাল পাওঁ। আৰু উঠিয়ে মানে মোৰ টিউশ্যন ষ্টুডেণ্ট আহি গ'ল, তাৰপিছত টিউশ্যন কৰিব ল'লোঁ। টিউশ্যন কৰি মেলি আকৌ মই লগ পাম। মধুৰিআম জাৰি আছে, এতিয়া পাৰি আছে, জাৰি আছে, মই নাজানো অসমীয়া ইমান। সেইটোৱে আৰু, জাৰিছে নে পাৰিছে, কিবা হ'ব আৰু। পৰি গ'ল, এইয়া চাওক, সৰু সৰু আছে, ইমান ডাঙৰো নাই হোৱা। দুজনী হৈ গ'ল। মই মানে ভিডিঅ' কৰা মানুহ, আৰু ইহঁতে পাৰি দিব, মই খাই লওঁ। ই জাৰিব বোলে, ই পাৰিব বোলে, আৰু ন ই খাব বোলে, মানে কেছ ধৰিব বোলে। এয়া মধুৰিআম জাৰি পাৰি আছে, মানে এক্টিং।
ओवर एक्टिंग हो गया ना गाइस कुछ ज़्यादा ही नहीं हो गया मैं भूतनी नहीं हूँ ये भूत नहीं है हमारी घर की डायन नहीं अलग पता गिरा नहीं सॉरी गाइस ভয় নাখাব মই এনে আপোনাক জক কৰিছো নহয় মানে ইমানতে কোনে ভয় খায় মানে একেবাৰে আৰু কথা কয় কেনেকুৱা মোক দেখোতে কেনেকা লাগিছে চাওঁ 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 প্লিজ প্লিজ আৰু মোৰ ইনষ্টাগ্ৰাম আইডি হৈছে নিকিতা বৈষ্ণৱ চেত্ৰী তাত মোক ডিএম কৰিব কেনেকা লাগিছে মই এক্টিং কৰিব পৰা নাই মই চিৰিয়েলত যাব পাৰিম নাই ক'ব দেই মই মানে নিকিতা বৈষ্ণৱ চেত্ৰী বুলি চাৰ্চ কৰিব ইনষ্টাগ্ৰামত পাই যাব মই মানে চক টাইম চক গাইস ইমানটো সৰু দিলে মোক চাকচোন কি দিছে এইটো জুক নহয় চাওঁ মাছেৰ আছে চাওঁ চাওঁ কিমান খালি দাঁত থাকে দাঁত আৰু ই হ'ল ভিক্ষাৰী যেনেকুৱা মাক খুজি আছে গাইজ ইমান ধুনীয়াকৈ মই ইনষ্টাগ্ৰাম আইডি কৰিছিলোঁ তাৰ ব্লগ বনাই দিছোঁ তাৰপিছত মই ইমান ধুনীয়া এক্টিং কৰিছোঁ মোক এটা হোমৱৰ্ক নিদিলে এইটো লওঁ ইংলিছত কি নিকিতা 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 ইমান স্কুল চ' দিছ ইজ ফৰ ইউ নিকিতা নো থেংকছ এটিটিউড সেইকাৰণে ইয়াক নিদিয়ে মানে গিৰাকে খাতি ই খালে তেতিয়া আমাক নিদিলে মানে অকলে অকলে খালে সেইকাৰণে আমিও দেখালোঁ মানে আৰু লেবেল অলপ মানে আকৌ আৰু তই কি খাইছ ইমান ভালকৈ ডাং দে না ডাং আবেলি হৈ গ'ল এতিয়া চাহ খাওঁ তাৰপিছত অলপ পঢ়োগৈ তাৰপিছত কিবা চাহ খাই উঠি তাৰপিছত মই বনালোঁ ৰুটি কিয়নো মায়ে কিবা কৈ আছিলে ৰুটি বনাই মেলি ৰাখি দিছিলোঁ অলপ পাছত খামগৈ ৰুটি বনাই মেলি আহি গ'লোঁ মানে মই আৰু দেউতাই ৰুটি খাওঁ দেউতাৰ চুগাৰ আছে সেইকাৰণে খায় আৰু মই ডায়েটিং কৰি আছোঁ ডায়েটিং নহয় মানে ৰাতি ভাত নাখাওঁ ৰাতিপুৱা ভাত নাখাওঁ দিনত মাত্ৰ অকল খাওঁ বহুত শকত হৈ গৈছোঁ সেইকাৰণে চ' এতিয়া ৰুটি খাই মেলি শুমগৈ তো ব্লগটো আজি ইয়াতে সামৰণি মাৰিলোঁ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পাম নেক্সট ব্লগত আজিৰ পৰা মানে সদায় ব্লগ দিবলৈ চেষ্টা কৰিম অলপ হ'লেও তো চাই থাকিব আজিলৈ বাই বাই এণ্ড গুড নাইট